हेलो फ्रेंड्स स्वागतम जनाइছো আমাৰ ইউটিউব চেনেললৈ আজিৰ পৰা আমি নতুন এটা সিৰিজ আৰম্ভ কৰিছো আৰু এটো নাম হৈছে টেক বাতৰি যেতিয়া একেলগে কিছুমান টেক বাতৰি আহি যায় সকলোৰে ওপৰত এটা এটা ভিডিও বনোৱা সম্ভৱ নহয় গতিকে টেক বাতৰিৰ জৰিয়তে সকলো টপিকৰ ওপৰত কথা পাতিম আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ আহি আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আহক আমি ভিডিওটো আৰম্ভ কৰো আজিৰ প্ৰথম আপডেটটো হৈছে WhatsApp সম্পৰ্কে WhatsAppে নতুন দুটা ফিচাৰ লৈ আহিছে আৰু সেই ফিচাৰটো হৈছে যদি আপুনি WhatsAppত এটা গ্ৰুপ চলায় তেতিয়াহলে ইমান দিনে গ্ৰুপৰ মানে ডেসক্ৰিপচন যেটো হেতু নাছিল মানে গ্ৰুপটো কিহৰ ওপৰত বা গ্ৰুপৰ বিষয়ে যদি কিবা লিখিবলগীয়া আছিল তেতিয়া ইমান দিনে এই সুবিধাটো নাছিল কিন্তু আজিৰ পৰা মানে এতিয়াৰ পৰা আপুনি যদি গ্ৰুপ চলায় তেতিয়াহলে গ্ৰুপৰ বিষয়ে সেই গ্ৰুপত গৈ লিখিব পাৰিব ডেসক্ৰিপচন দিব পাৰিব আৰু গ্ৰুপত যিমান মেম্বাৰ আছে সকলো মেম্বাৰক পাৰ্টিকুলাৰলি চাব পাৰিব WhatsAppৰ দ্বিতীয় আপডেট যেটো হেতু হৈছে কল সুইচ আগতে আমি অডিও কল যদি WhatsAppৰ জৰিয়তে কৰিছিলো তেতিয়া আমি মানে অডিও কলৰ পৰা ডাইৰেক্ট আমি ভিডিও কলত যাব নোৱাৰিছিলো তাৰ বাবে আমি কল ডিসকানেক্ট কৰি ভিডিও কল কৰিব লগা হৈছিল কিন্তু বৰ্তমানৰ যেটো আপডেট সেই আপডেট অনুযায়ী যদি আমি অডিও কল কৰো তেতিয়াহলে আমি তলত এটা ভিডিওৰ আইকন আছে তাত যদি ক্লিক কৰো লগে লগে আমাৰ অডিও কল টু ভিডিও কলত কনভাৰ্ট হৈ যায় মানে আমি কল ডিসকানেক্ট কৰাৰ কোনো দৰকাৰ নাই আৰু এইটো ফিচাৰ যদি আপোনাৰ ভাল লাগে তেনেহলে আমাক কমেন্ট কৰি জনাব এই ফিচাৰটো WhatsAppে ঠিকে দিলে নে অলপ ভুল কৰিলে ইয়াৰ পিছৰ খবৰটো হৈছে আধাৰ কাৰ্ড সম্পৰ্কে সুপ্ৰিম কোৰ্টে ঘোষণা কৰি দিছে যে 2010 ৰ পৰা আৰম্ভ কৰি 2016 ৰ ভিতৰত যদি কোনোবা মানুহে আধাৰ কাৰ্ড বনাইছিল এই সকলো আধাৰ কাৰ্ড ইলিগেল এতিয়াৰ পৰা এই আধাৰ কাৰ্ডৰ কোনো মূল্য নাই 2010 চনৰ পৰা আৰম্ভ কৰি 2016 ৰ ভিতৰত যিবিলাক আধাৰ কাৰ্ড বনাইছিল তেওঁলোকে আকৌ আধাৰ কাৰ্ড বনাব লগা হ'ব পাৰে আৰু তাৰ কাৰণটো সুপ্ৰিম কোৰ্টে কৈছে যে 2016 চনত আধাৰ কাৰ্ডৰ এক যেটো হেতু বনোৱা হৈছে গতিকে ইয়াৰ আগৰবিলাক আধাৰ কাৰ্ড বনোৱা হৈছিল এইবিলাকৰ বায়োমেট্ৰিক দিয়া হৈছিল ফিংগাৰপ্ৰিন্ট বা আই স্কেনাৰ এইবিলাক মানে উপযুক্ত নহয় গতিকে এইবিলাক আকৌ নতুনভাৱে বনাব লগা হ'ব পাৰে অসমত বেছিভাগ মানুহৰ আধাৰ কাৰ্ড 2017 চনৰ পৰা আৰম্ভ হৈছে গতিকে অসমত ইয়াৰ মানে বেছি চিন্তা নাই কিন্তু যদি অসমৰ কোনোবা মানুহে বাহিৰা ৰাজ্যত গৈ নিজৰ আধাৰ কাৰ্ডখন 2016 চনৰ আগত বনাইছিলে তেওঁলোকে আকৌ আধাৰ কাৰ্ডখন বনাব লগা হ'ব পাৰে সুপ্ৰিম কোৰ্টৰ আন এটা নিৰ্দেশ অনুসৰি এতিয়া আধাৰ কাৰ্ড মোবাইল নাম্বাৰ বা বেংক একাউণ্টৰ লগত সংযোগ কৰাটো বাধ্যতামূলক নহয় যেতিয়ালৈকে সুপ্ৰিম কোৰ্টৰ পৰৱৰ্তী ৰায় নাহে গতিকে যদি আপুনি এতিয়ালৈকে আধাৰ কাৰ্ডখন সংযোগ কৰা নাই নিজৰ মোবাইল নাম্বাৰত বা বেংক একাউণ্টত আৰু যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেতিয়াহলে চিন্তা নকৰিব আধাৰ কাৰ্ডখন লাহে লাহে বনাওক ইয়াতো যেতিয়া সুপ্ৰিম কোৰ্টৰ ৰায় আহিব তেতিয়া মানে আধাৰ কাৰ্ডটো সংযোগ কৰি দিব ইয়াৰ পিছৰ খবৰটো হৈছে Xiaomi মোবাইল ইণ্ডিয়াৰ ফালৰ পৰা যদি কোনোবা মানুহে Xiaomi মোবাইল ব্যৱহাৰ কৰে আৰু তেওঁলোকে বিচাৰে যে Xiaomiৰ পুৰণা ফোন বিক্ৰী কৰি নতুন ফোন এটা কিনিব তেতিয়াহলে Xiaomiৰ ইণ্ডিয়ান ৱেবছাইট যেটো mi.com/in তাত গৈ পেলাই নিজৰ পুৰণা Xiaomi ফোনটো বিক্ৰী কৰিব পাৰে আৰু তাত বিক্ৰী কৰাৰ লগে লগে আপোনাক এখন কুপন দিয়া হ'ব আৰু যেতিয়া Xiaomiৰ ৱেবছাইটৰ পৰা নতুন ফোন কিনিব তেতিয়া সেই কুপনত থকা ধনখিনি নতুন মোবাইল কিনাত ব্যৱহাৰ কৰিব পাৰিব আৰু বাকি পইচাখিনি নিজৰ একাউণ্টৰ পৰা বা নিজৰ পকেটৰ পৰা দিব লাগিব এতিয়া আমাক কমেন্ট কৰি জনাওক কোনে কোনে Xiaomi মোবাইল ব্যৱহাৰ কৰে আৰু কোনে কোনে নিজৰ পুৰণা ফোনটো বিক্ৰী কৰি নতুন ফোন কিনিব বিচাৰে ইয়াৰ পিছৰ খবৰটো হৈছে Vivo মোবাইলৰ ফালৰ পৰা Vivo 23 মাৰ্চত নিজৰ এটা ফোন লৈ আহিছে আৰু সেই ফোনটোৰ নাম হৈছে Vivo V9 Plus আৰু এই ফোনটোত 6.3 ইঞ্চিৰ ফুল HD ডিসপ্লে থাকিব ফোনটোৰ স্পেসিফিকেশন এনে ধৰণৰ এইটো কোয়ালকম স্ন্যাপড্রাগন 626 ৰ ওপৰত চলিব দেখাত ফোনটো আইফোন 10 ৰ নিচিনা হ'ব পিছফালে দুটা ক্যামেৰা থাকিব এটা হ'ব 16 মেগাপিক্সেল আৰু আন এটা হ'ব 5 মেগাপিক্সেল ফ্ৰন্ট ক্যামেৰা যেটো হেতু 24 মেগাপিক্সেলৰ হ'ব আৰু Vivo সদায় ক্যামেৰাৰ ওপৰত গুৰুত্ব দি মোবাইল বনায় কিন্তু এইবাৰ Vivo যেটো প্ৰসেসৰ হেতু খলনি কৰি মিডিয়াটেকৰ জাগাত স্ন্যাপড্রাগন দি দিছে আৰু Vivo এটো গম পাইছে যে ভাৰতৰ মানুহে স্ন্যাপড্রাগন পছন্দ কৰে ফোনটো 3260 mAh ৰ ব্যাটাৰি থাকিব লগতে ফাষ্ট চাৰ্জ সাপোৰ্ট কৰিব আৰু ফোনটোৰ দাম হৈছে 23900 আৰু ফোনটো ভ্যালু ফৰ মানি ফোন গতিকে আপুনি যদি কিনিব বিচাৰে আৰু Vivoৰ ফোন আপুনি ভাল পাতে তেতিয়াহলে ফোনটো কিনিব পাৰে Vivoৰ দেখা দেখি কৈ Oppo এটা ফোন বজাৰলৈ লৈ আহিছে আৰু এই ফোনটোৰ নাম হৈছে Oppo F7 Oppo F7 iPhone 10 ৰ নিচিনা একেবাৰে দেখাত লাগে 6.3 ইঞ্চি ফুল HD ডিসপ্লে থাকিব ক্যামেৰা থাকিব পিছফালে দুটা এটা হ'ব 16 মেগাপিক্সেলৰ আন এটা হ'ব 12 মেগাপিক্সেলৰ আৰু ফ্ৰন্ট ক্যামেৰা যেটো হেতু হ'ব 25 মেগাপিক্সেলৰ যেতিয়া বজাৰত আহিব কিন্তু ভ্যালু ফৰ মানি হৈ আহিব Vivo আৰু Oppo খলনি হৈ গৈছে এতিয়া Vivo আৰু Oppo মোবাইল আপুনি কিনিব পাৰে ভাল ভাল প্ৰসেসৰ দি আছে ভাল ভাল স্পেসিফিকেশন দি আছে ভিডিওটো চাই যদি আপোনাৰ ভাল লাগে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰ আহি আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আপুনি হাঁহি থাকক ধেমালি কৰি থাকক কাৰণ জীৱনটো অকল দুদিনীয়া আৰু কৈ থাকক জয় আই অসম